হুজাই বিন্নাকান্দি সমষ্টিৰ চাৰিংপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে জালিয়াতিৰে মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ অভিযোগ। এই অভিযোগত সভানেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। সভানেত্ৰী আবিদা বেগমৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ তুলি এই এজাহাৰ। এই অভিযোগত মুৰাদঝাৰ আৰক্ষী থানাত ছফিকুৰ ৰহমানে এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে নৱম শ্ৰেণীত ফেইল কৰা আবিদা বেগমে ছিকিমৰ পৰা মেট্ৰিক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে। ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি নিৰ্বাচনত জিকাৰ অভিযোগ। নাছিৰুদ্দিন নামৰ এজন সচেতন নাগৰিকৰ তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনৰ জৰিয়তে এই তথ্য পোহৰলৈ অহাৰ পাছতেই ওলাই আহে ৰাজ্যে মামুন ৰছিদৰ পত্নী সভানেত্ৰী আবিদা বেগমৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ কামনা কৰিছে। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। গাঁও পঞ্চায়তৰ আমি এজন ৯ নম্বৰ ৱাৰ্ডৰ নমিনী হয়। যোৱা বছৰত মই 5 বছৰত মেম্বাৰ আছিলোঁ এই পঞ্চায়তত। এতিয়া মোৰ ৱাইফ হয়। আমাৰ কালি পৰহি শুনিছোঁ এটা ITI হৈছিলে চাৰিংপথাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টৰ আবিদা বেগমৰ এগেইনষ্টে। এতিয়া ওলাইছে আবিদা বেগমৰ এই চাৰ্টিফিকেটখন ভুৱা বুলি। ছিকিমত পৰীক্ষা দিছিলে। আমি এটা অনুৰোধ জনাইছোঁ আমাৰ মুৰা থানাৰ প্ৰায়ুক্ত বিষয়াক যে ই যোন ভুৱা হয় মুখ্যমন্ত্ৰী কৈছে এজাহাৰ দিবলৈ, যাতে আমাৰ ছফিকুদ্দিন 6 নম্বৰ ৱাৰ্ডৰ সি নমিনী হয়। সি নিজে এখন এফআইআৰ দিছে এই মুৰাদাবাদ থানাত। এফআইআৰ ভিত্তিত মুৰাদ থানাত তদন্ত চলি আছে। মই ভাবিছোঁ আপোনালোকৰ সন্মুখত মিডিয়াৰ সন্মুখত আপোনালোকে জানে মুখ্যমন্ত্ৰীয়ে কৈছে যে য'ত 2 নম্বৰ চাৰ্টিফিকেট কৰিছিলে তদন্ত কৰি আপোনালোকক সোনকালে এজাহাৰ দিবলৈ। মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে কৈ আছোঁ যে আপোনালোকে এই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যোন ভুৱা তথ্য হয় তেতিয়াহ'লে সোনকালে মেম্বাৰক আপোনালোকক মানে তাত কেছটো ৰেজিষ্টাৰ কৰি তাত ওলাই যাব আৰু ডকুমেণ্টবিলাক সোধে তেতিয়াহ'লে ওলাই যাব। সত্য হয় তেতিয়াহ'লে ঠিক আছে, সত্য নহয় ছিকিমত ইয়াত মই দেখিছোঁ ইয়াত ছিকিমত মেট্ৰিক পাছ কৰিছে, ছিকিমত এই 1st ডিভিজনত পাছ কৰিছে। ছিকিমত যোন সত্য হয় তে আমাৰ লগতো ইয়াত শুনিছোঁ ইয়াত দিকিপাৰ স্কুলত পঢ়িছে আবিদা বেগমে, ইয়াত পাছ কৰা নাই। ইয়াত ছিকিমত 2 নম্বৰ চাৰ্টিফিকেট বুজন দিয়ে পাছ কৰিছে। তদন্ত বিচাৰিছে মানে মই তদন্ত বিচাৰিছিলোঁ। তদন্তত ওলাই আপোনালোকে তদন্ত কৰিব, তদন্ত পুলিচত ওলাই তেতিয়া ওলাই যাব এইটো সঁচা না মিছা।